কৃষক সংগঠনে জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মৰিগাঁও জিলাৰ মৈৰাবাৰীত। মৰিগাঁও জিলাৰ মৈৰাবাৰীত কৃষক সংগঠনে জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। পুৱাৰ পৰাই মৈৰাবাৰী বজাৰৰ সকলো দোকান পোহাৰ বন্ধ কৰি ৰাখে সকলো ব্যৱসায়ীসকলে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ ওপৰত জাপি দিয়া কৃষি আইনৰ বিৰুদ্ধে আজি সমগ্ৰ ভাৰত বন্ধ ঘোষণা কৰে আৰু সমগ্ৰ ভাৰতৰ লগতে অসমতো বন্ধৰ প্ৰভাৱ পৰে। এই বন্ধৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন দল সংগঠনে এই বন্ধক সমৰ্থন জনাই অসম মুছলিম ছাত্ৰ সংগঠনৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিক ৰাব্বানীয়ে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বিভিন্ন ধৰণে সমালোচনা কৰে। সৰ্বভাৰতীয় কৃষক মৰ্চা যেটো ভাৰত বন্ধ আছিলে তাত আমি পূৰ্বতে সমৰ্থন জনাইছিলোঁ। মূলতঃ এটা কথা স্পষ্ট যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পিছৰ পৰা কৃষকসকলক যি মাৰধৰ কৰিছে তাক আমি গৰিহণা দিছোঁ। একমাত্ৰ কৃষকসকলকহে টাৰ্গেট কৰা পৰিলক্ষিত হৈছে আৰু বনিয়া গোষ্ঠীসকলক কৰ্পৰেট জগতক তেখেতে কি আৰু ওপৰলৈ ঠেলি দিছে। কিন্তু সৰ্বসাধাৰণ কৃষক ৰাইজ যিসকলে নিজৰ শৰীৰৰ ঘাঁ মাটিত পেলাই আজি কৃষি উৎপাদন কৰি আমাক লালন পালন কৰাত অৰিহণা যোগাইছে, সেই কৃষক ৰাইজৰ কথা কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমূহ বৰমূৰীয়াসকলে পাহৰি গৈছে। তেখেতসকলৰ এটাই লক্ষ্য কেনেকৈ পুঁজিপতিসকলক আৰু পুঁজিপতি কৰা যায় সেইটো লক্ষ্যৰেই আজি কৃষক বিৰোধী আইন বাতিলৰ দাবীত আজি আমাৰ সৰ্বভাৰতীয় যিটো ভাৰত বন্ধ আছিলে তাত আমি মুছলিম ছাত্ৰ সন্থাই নৈতিক সমৰ্থন জনাইছোঁ। লগতে আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন আজি বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজহুৱা খণ্ডৰ যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছিলে সেইবিলাক ব্যক্তিকৰণ কৰাটো খুব দুৰ্ভাগ্যজনক কথা আৰু মূল্যবৃদ্ধিৰ জৰিয়তে যে কৃষকৰ ওপৰত যিটো জাপি দিয়া হৈছে সেইবিলাকৰ ওপৰতো বিশেষ এটা ব্যৱস্থা কৰিব লাগে বুলি আজি এই বন্ধৰ জৰিয়তে আমিও আহ্বান জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যেন বিশেষকৈ অসমত দেখা গৈছে যেন জাতি মাটি বেটি ৰক্ষাৰ শ্লোগান দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰো এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কৃষকৰ আজি যিমান সমস্যা আছে সেই সমস্যা হৈ থাকিল। আজি কৃষকসকলে প্ৰকৃত বজাৰ মূল্যৰ পৰা বঞ্চিত হৈছে। আজি কৃষকসকলে যিটো বজাৰ মূল্য পাব লাগিছিল সেইখিনিও কিন্তু পোৱা নাই। গতিকে এই ক্ষেত্ৰতো এটা সফল ৰূপায়ণ কৰিব বুলি আমি আশাবাদী। অন্যথা যি ভাৰত বিৰোধী ভাৰত বন্ধৰ নিচিনা যিটো কাৰ্যসূচী হাতত লোৱা হৈছে এইটো তীব্ৰ গতিত। মৈৰাবাৰীৰ পৰা ৰাবুল ইছলামৰ ৰিপৰ্ট, আৰ লাইভ 24।